হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ মোৰ অন্যতম ভিডিঅ'লৈ। মই আজি আহিছোঁ RB স্কুল খেলপথাৰত গাড়ী শিকিবৰ কাৰণে। মই পোনে জাষ্ট আহি পালোঁ। মোৰ লগৰ ল'ৰা বিপুলে এতিয়া বৰ্তমান গাড়ী শিকি আছে। লগতে উপাংকৰে আমাক গাড়ী শিকাব। আৰু মোৰ এই ফ্ৰেণ্ড হলিডে নিউজ চেনেল সকলোৱে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব। এখনত বহি ল'লোঁ জাষ্ট। বিপুলে প্ৰথম আজি ড্ৰাইভিং কৰিছে, শিকি আছে। তাৰপিছত এইজনটো আৰু এইজন খাতৰা, এইজন মাষ্টাৰ আমাৰ ফাৰ্ষ্ট টাইম উপাংকৰ গাড়ীখনত মই ড্ৰাইভিং কৰিবৰ কাৰণে সোমাইছোঁ। ড্ৰাইভিং কৰিম, ড্ৰাইভিং কৰিম এতিয়া লাহে লাহে দেখুৱাই আছোঁ গোটেইখিনি। এয়া আমাৰ ড্ৰাইভাৰ ডাঙৰীয়া হৈছে অমৰ, এয়া আমাৰ মাষ্টৰ ডাঙৰীয়া হৈছে উপংকৰ, আৰু এইখন হৈছে 4 হুইলাৰ। আজি আমিতো বহুত দিনে আমি 2 হুইলাৰ চলাই আছিলোঁ, আৰু আজি আমি হাতত লৈছোঁ আজি 4 হুইলাৰ। চাওঁ কি হয়, ভগৱানে যদি আমাক ভালে ভালে শিকায়তো ভাল কথা। হাই গাইজ, আমি এতিয়া বৰ্তমান গোবৰ্ধনৰ আগত আমি এইফালে বকৰ পিনে যাই আছোঁ। এতিয়া বৰ্তমান গাড়ী শিকিবৰ কাৰণে এতিয়া আমাৰ ইয়াত ড্ৰাইভাৰ এখনত বহি আছে বিপুল, আৰু লগতে কোচিং কৰি আছে উপাংকৰে। এইটো উপাংকৰে কোচিং কৰি আছে, আৰু এইটো ড্ৰাইভাৰ এখনত বহি আছে এতিয়া বিপুল। বৰ্তমান আমি পাৰ হলো গোবৰ্ধন, আমি গৈ আছো। এটা লিমিটেড ৰাখি দিয়া। গাড়ী চলাই আহিলোঁ আজি। যারা তো
ভাঙিব নিজে নিজে। নমস্কাৰ দোস্ত, আমি বৰ্তমান আজি উপস্থিত আছোঁ চান্দুবি। এই গাড়ীখন লৈ আহিছোঁ চান্দুবি। আজি আমি চান্দুবিখন চাব আহিলোঁ, লগতে অলপ গাড়ীখনৰ প্ৰেক্টিচ কৰিলোঁ। 2 জুনৰ পৰা আমি গাড়ী শিকি আছোঁ। আজি 6 জুন হ'ল। গতিকে আমি এতিয়ালৈকে আমি গাড়ী শিকি আছোঁ, সেইকাৰণে গাড়ীখন আমি সম্পূৰ্ণকৈ এতিয়া পাৰা হৈছোঁ। কাৰণ কি কাৰণ পাৰা হৈছোঁ, আমাক দিনে ৰাতিয়ে পূৰা কষ্ট কৰি পেলাই সেই গাড়ীখন আমাক শিকাই আছে। ৰাতি শিকা নাই, কিন্তু কেনেকৈ কি কৰিব লাগে, ৰাতি কি কৰিব লাগে, চববিলাক আমাক শিকাই আছে। কিন্তু গাড়ী চলোৱা নাই আমি ৰাতি চলাম এতিয়া। দিনত আমাক ধৰক 6-7 ঘণ্টা কৰি আমাক গাড়ী শিকাই দিনত। এনেকৈ আমি গাড়ী শিকি আছোঁ, এতিয়াও গাড়ী চলাই আছোঁ। গতিকে সেনেকৈ এতিয়া আমি পাৰা হৈছোঁ। কোনোবা যদি গাড়ী শিকিবৰ কাৰণে আহিব খোজে তেতিয়াহ'লে আহিব পাৰিব। উপংকৰে গাড়ী শিকাব। পলকবাৰী RB হাইস্কুল খেলপথাৰত গাড়ী শিকাব। কোনোবা যদি ইচ্ছুক হৈ আছে গাড়ী শিকাৰ কাৰণে, গতিকে গাড়ীখন শিকাৰ কাৰণে আহিব পাৰিব। কিন্তু ইয়াতে আপোনালোকে অলপ পইচা পে'ড কৰিব লাগিব। মানে 5,000 টকাত আপোনালোকক কমপ্লিট কৰি পেলাই গাড়ী শিকাই দিব। কেৱল 5,000 টকা, জাষ্ট 5,000 টকাত গোটেই গাড়ীখন একদম পূৰা কমপ্লিট কৰি দিব। আপোনালোকক 10 দিন 12 দিন যি লাগে চবখিনি মানে কমপ্লিট কৰি পেলাই গোটেইখিনি শিকাই দিব। আৰু সেইখিনি নমস্কাৰ নমস্কাৰ। কেনেকুৱা অভিজ্ঞতা হ'ল? অভিজ্ঞতা শিকালে উপংকৰে? উপংকৰে ভালেই, অভিজ্ঞতা ভালেখিনিয়ে হ'ল। ভালে লাগিল। আৰু এতিয়া মানে অকণমান পৰা হোৱা বুলি ক'ব নোৱাৰি আৰু, বিশেষকৈ গোটেইখিনি গাড়ীখন শিকি আছোঁ বৰ্তমান। তথাপি আনিব পাৰিম আৰু এতিয়া আৰু মানে এনে আনিব পাৰি আৰু, মানে ইমাৰ্জেঞ্চিত আনিব পাৰি আৰু ক'ব নোৱাৰি যে মানে বহুতখিনি পাৰা হ'লো বা আজিও। আৰু এটা কথা, উপংকৰে কিন্তু লাইচেঞ্চ থকা মানুহকে গাড়ী শিকাব। লাইচেঞ্চ নোহোৱা মানুহক গাড়ী নিশিকায়। আমাৰ গোটেইকেইটাৰে লাইচেঞ্চ আছে, গতিকে আমি 2 হুইলাৰ চলাইছিলোঁ আগতে। তাৰ আগতে আমি ওলাই লৈছিলোঁ লাইচেঞ্চখন। এতিয়া 4 চকীয়াখন শিকিলোঁ বৰ্তমান, চাওঁ আৰু কি হয়। গোটেইখিনি গতিকে যিবিলাকে শিকিব খোজে, গতিকে লাইচেঞ্চ থাকিলে আহিব পাৰিব। লাইচেঞ্চ নহ'লে নোৱাৰে। লাইচেঞ্চ নোহোৱা মানুহক তাৰমানে এই গাড়ী নিশিকায়। অনলি লাইচেঞ্চ থাকিব লাগিব সকলোৰে। আৰু 4 চকীয়া লাইচেঞ্চ থাকিব লাগিব। আপোনালোকৰ 2 চকীয়া লাইচেঞ্চ হ'লে নহ'ব। গোটেইখিনিয়ে লাগিব।